खुलुमबाय दिनै बीटीसी एकर्ड डे आरो बीटीसी एकर्ड डेनि गाहाम हामलायनायखौ आं बयनिसिमबो बावहरबाय रायजो राजाफोरनिसिम लोगोसे दिनैनि भिडिअआव नैबे खोथाखौ सावरायगोन आरो मोनसे खोथाखौ आं क्लियारै बुंनो लुबैखादों जे बीटीसी एकर्ड डेनिखौ लानानै हाग्रामा महिलारी सारा मा बुंदों आङो बेनि भिडिअ होनो थांगासिनो दं नेक्स्ट भिडिअआव नाथाय दिनै सम्भब नङाबो जानो हागौ जिखुनु जाया बेखौ होगोन बेजों लोगोसे जोंहा दिनैनि सावरायनांगौ बिसया जाहैबाय हाग्रामा महिलारी बिथां सारा खाम्फा बरगयारी बिथां सारखौ गोरों गोरा हिसाबै डेपुटेसनाव हावलात हरथ'दों फैफिनगोन मानि माखासे बिटिआरनि दफाफोरखौ मावफुंनो थाखाय आरो मा दफाखौ मावफुंनो मा एजेन्डाखौ मावफुंनो बेखौ बे भिडिअनि गेजेरजों नोंथांमोना मिथिनो मोनगोन मा एजेन्डाखौ लानानै खाम्फा बरगयारी सारा इउपिपिएलआव थांनानै मावफुंहैनांगौ बेखौ बे भिडिअनि गेजेरजों नोंथांमोना थरलि मिथिनो मोनगोन भिडिअखौ जोबजासिम नायबानो जाबाय स' हेलो एवरीवन वन्स अगेन वेलकाम बेक टु द चेनेल दिनैनि गोदान भिडिअ नोंथां बयखौबो गोसो गोथारै बरायदों लोगोसे आसा खालामो इसोरनि अननायाव नोंथां बयबो मोजां दं मेन गोबां जोंहा दफाफोर आरो मावनो गोनां खामानिफोर दं बिटिआर एकर्डनि गेजेरजों थालांनाय आरो बिटिआर सरखार जानानै माखासे थालांनाय खामानि जाय दिनैसिमबो 1% जायाखै नाथाय बेखौ बिपिएफनिफ्राय डेपुटेसनाव थांनाय मानगोनां खाम्फा बरगयारी सारा गोरों गोरा हिसाबै राफोद हिसाबै बिथाङा मावफुंनो आखायाव लादों आरो मावफुंगोन दा बे माखासे 9टा 10टासो गोनां हाबाफारिफ्रा मा बेखौ बे भिडिअनि गेजेरजों नोंथांमोना थरन' मिन्थिना लानानै कमेन्ट्सआव फोरमायहरबानो जाबाय सब्ला नायलांदोनि मा खामानिखौ खाम्फा बरगयारी सारा मावहैनांगौ उइदिन 6 मान्थ्स 6 मासनि गेजेराव नायलांदो सम्मानीय खाम्फा बरगयारी डांगरिया जोवाकाली आपुनी इउपिपिएल दলত जइन करिले आशा करू दिनटु भाले गल किन्तु आपुनार एतिया जिराय थाका समय নহয় ইউপিপিএল দল যেহেতু আপুনি ডেপুটেশনত জয়েন কৰিছে আপোনাৰ ভালেখিনি কৰণীয় আছে আমি টপ 10 প্ৰায়োৰিটি কিছুমান কাম সিলেক্ট কৰি উলিয়াইছো যিকেইটা আপুনি ইউপিপিএলত চৰকাৰক আৰু দলক সহায় কৰি এই টপ 10 প্ৰায়োৰিটি যিকেইটা কাম আছে এইকেইটা কৰিব লাগে প্ৰায়োৰিটি নম্বৰ 1 যেটো কাম আছে হেতু হল বিটিআৰ এগ্ৰিমেন্টত 2020 চনত যেটো এগ্ৰিমেন্ট হৈছিল তাৰে চুক্তি মৰ্মে স্পেশাল প্যাকেজ এটা আনিব লাগিছিল 1500 কোটি টকাৰ আজি 5 বছৰ হৈ গল চুক্তিটো কিন্তু হে 1500 কোটি টকাৰ যেটো স্পেশাল প্যাকেজ এতিয়া লৈকে আনিব পৰা নাই জুৱা 19 ডিসেম্বৰ 2024 তাৰিখে ৰনগৌৰা নাৰ্জাৰী ডাঙৰীয়াই ৰাজ্যসভাত এটা প্ৰশ্ন উত্থাপন কৰিছিল যে স্পেশাল প্যাকেজটো কেতিয়া দিব আৰু তাৰ ৰিপ্লাই হিচাপে মন্ত্ৰী সুকান্ত মজুমদাৰ ডাঙৰীয়াই কৈছিল যে এতিয়া লৈকে নো ডিমান্ড ৰিকুৱেষ্ট হেজ বিন সাবমিটেড বুলি কৈছে গতিকে আপুনি অতি শীঘ্ৰে আজিৰ পৰাই লাগি যাক যাতে এই যেটো বিটিআৰ এগ্ৰিমেন্টৰ যেটো 1500 কোটি টকাৰ স্পেশাল প্যাকেজ আছিল এই প্যাকেজটো যেটো প্ৰমোদ বৰে এতিয়া লৈকে আনিব পৰা নাই যেটো 3 বছৰৰ ভিতৰতে আনিব লাগিছিল এতিয়া লৈকে আনিব পৰা নাই সেই প্যাকেজটো আনাত যাতে আপুনি হাতে কামে লাগি যাতে সোনকালে আনিব পাৰে এটো হল প্ৰায়োৰিটি নম্বৰ 1 তেতিয়া হলে হে বিটিসিৰ যি ডেভেলপমেন্টৰ কাম কাজ কৰাত বহুত খৰতকীয়াকে আগবাঢ়িব পৰা যাব দ্বিতীয় যেটো প্ৰায়োৰিটি নম্বৰ 2 ওয়ার্ক হেতু হল আপুনি প্ৰভিন্সিয়ালাইজ কৰিব লাগিব বিটিসিৰ স্কুল আৰু কলেজ বিলাক যেটো বিটিআৰ এগ্ৰিমেন্টত আছিল এতিয়া লৈকে বিটিআৰ এগ্ৰিমেন্ট মতে বিটিসিৰ যিবিলাক স্কুল কলেজ এইবিলাক প্ৰভিন্সিয়ালাইজ কৰিব লাগিছিল এইবিলাক কৰিব পৰা নাই গতিকে আপুনি এটো প্ৰায়োৰিটি নম্বৰ 2 হিচাপে কাম হিচাপে লৈ যাতে আপুনি এটো সমাধান কৰে যেটো প্ৰায়োৰিটি নম্বৰ 3 অ্যাসাইনমেন্ট আপোনাক দিয়া হৈছে এটো হল সেটেল the cases of NDFB cadres similarly the way BTC agreement যেটো আছিল হাগ্ৰামা মহিলাৰ বছৰৰ ভিতৰতে যিমান BLT কেডাৰ আছিল সকলোৰে কেছ উইথড্ৰ কৰাই প্ৰায় সকলোকে সেটেল কৰা হৈছিল কিন্তু আজিৰ তাৰিখত দুৰ্ভাগ্যজনকভাৱে NDFBৰ কেডাৰ সকলৰ কেছ উইথড্ৰ কৰোৱা হোৱা নাই ৰঞ্জন দৈমাৰী ডাঙৰীয়া নিজে আজিৰ তাৰিখত স্বাক্ষৰকাৰী হিচাপে জেলত আছে গতিকে এটো প্ৰায়োৰিটি নম্বৰ 3 কাম ইয়াৰ দ্বাৰা আপুনি NDFB কেডাৰ সকলক যাতে তেওঁলোকৰ কেছ উইথড্ৰ কৰাব পাৰি এই কামটো কৰাব প্ৰায়োৰিটি নম্বৰ 4 যেটো কাম এই অ্যাসাইনমেন্ট আপোনাক দিছো হেতু হল আপুনি যিবিলাক ইনষ্টিটিউট বিটিআৰ একৰ্ডৰ মতে আনিম বুলি
লিখা আছিল এই ইনষ্টিটিউটবিলাক সদ্য হতে কেন্দ্ৰীয় চৰকাৰে বিভিন্ন কাৰণ দেখুৱাই ফেলে এই ইনষ্টিটিউটবিলাক নাকচ কৰিছে গতিকে আপুনি হাতে কামে লাগি প্ৰমোদ বড়োৰ লগত লাগি UPPL চৰকাৰৰ লগত লাগি এই যিবিলাক ইনষ্টিটিউট মেনশ্যন কৰা হৈছিল যেনে আপোনাৰ প্ৰত্যেকটা সাব ডিভিজনত আপোনাৰ নবোদয় বিদ্যালয় হওক বিভিন্ন ধৰণৰ ইনষ্টিটিউটৰ নাম কৈছিল চেন্ট্ৰেল ইনষ্টিটিউট আপোনাৰ চেন্ট্ৰেল ইউনিভাৰ্চিটি বনাম বুলি কৈছিল এইবিলাক যে আজিৰ তাৰিখত ধুৱলি কুৱলি হৈ আছে যিবিলাক এতিয়ালৈকে আনিব পৰা নাই বা বিভিন্ন কাৰণ দেখুৱাই পিছ পেলাই আছে এইবিলাক কাম কৰিব লাগিব আৰু আপোনাৰ অভিজ্ঞতা আছে কিদৰে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই BTC এগ্ৰিমেণ্ট কৰি ফেলে CIT আনিছিল ইউনিভাৰ্চিটি আনিছিল বিভিন্ন কাম কাজ আনিছিল বিভিন্ন ইণ্ডাষ্ট্ৰী আনিছিল এইবিলাক কাম যাতে আপুনি UPPLত গৈ টপ প্ৰায়োৰিটি নম্বৰ যি 4 কাম হিচাপে লৈ আপুনি এইকেইটা কাম যাতে সমাধান কৰিব পাৰে 5 নম্বৰৰ যেটো priority assignment আপোনাৰ হল bring back the 16 departments which have been handed over to government of Assam to protect the autonomy মানে 16টা ডিপাৰ্টমেন্ট যেটো ঘুৰাই দিয়া হৈছিল এই 16টা ডিপাৰ্টমেন্ট কেনেকে আকৌ লৈ আহিব পাৰি BTCত লৈ আহিব পাৰি তাৰ কাৰণে আপুনি কাম কৰক priority number 6 solve all the problems of 26 communities যেটো প্ৰমোদ বড়ো ডাঙৰীয়াই 26টা বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন ধৰণৰ সমস্যাবিলাক উল্লেখিত কৰি ভিজন ডকুমেন্ট বনাইছে এই সমস্যাসমূহ সমাধান কৰিব লাগিব উল্লেখ কৰিলেই নহব আজিৰ তাৰিখত আপোনালোকে গম পায় প্ৰতিটো জাতি জনগোষ্ঠীৰ কি সমস্যা আছে এই সমস্যাবিলাক আপোনালোকে সমাধান কৰিব লাগিব ইনক্লুডিং এই 26টা কমিউনিটিৰ ভিতৰত যদি বড়ো সকলৰো নাম আছে তেতিয়া হলে বড়ো সকলৰো সমস্যা সমাধানৰ কাৰণে আপুনি হাতে কামে লাগক 7 নম্বৰ যেটো অ্যাসাইনমেন্ট আপোনাৰ আছে হে অ্যাসাইনমেন্ট হল ডিনোটিফাই দ্য পঞ্চায়ত ইলেকশন ফ্ৰম দোজ এৰিয়া হুইচ আৰ ক্লেইমড যে BTRত অন্তৰ্ভুক্ত কৰা হৈছে যদি BTRত অন্তৰ্ভুক্ত কৰা হৈছে 6 শিডিউলত অন্তৰ্ভুক্ত কৰা হৈছে তেতিয়া হলে কি দৰে পঞ্চায়ত নিৰ্বাচন হ'ব আৰু হেইবিলাক এৰিয়াত যদি পঞ্চায়ত নিৰ্বাচনৰ নটিফিকেশন আহিছে আপুনি অতি শীঘ্ৰেই হাতে কামে লাগি এই নটিফিকেশন বিলাক ডিনোটিফাই কৰক 8 নম্বৰ যেটো আপোনাৰ অ্যাসাইনমেন্ট দিয়া হৈছে 8 নম্বৰ অ্যাসাইনমেন্ট মতে BTCত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীক যাতে ল্যান্ড পাট্টা ফৰেষ্ট আইদাৰ ফৰেষ্ট ৰাইট এক্টৰ জৰিয়তে হওক বা আসাম ল্যান্ড এণ্ড ৰেভিনিউ ৰেগুলেশন এক্টৰ জৰিয়তে হওক সকলো কমিউনিটিক যাতে মাটিৰ পাট্টা দিয়া হয় তাৰ কাৰণে আপুনি কাম কৰক অতি শীঘ্ৰে যেটো 9 নম্বৰ অ্যাসাইনমেন্ট আছে ডু নট এলাউ সিটিজেন ফ্ৰম আউটসাইড BTC to participate in various election in BTC আজিৰ তাৰিখত এনেকুৱা হৈছে BTC 6 শিডিউলৰ অন্তৰ্গত এৰিয়া হোৱাৰ পিছতো ইয়াতে বাহিৰৰ পৰা মানুহ আহি BTCৰ বাহিৰৰ পৰা মানুহ আহি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাত নামিছে ই বৰ বেয়াকে ইফেক্ট কৰিব গতিকে আপুনি অতি শীঘ্ৰে পদক্ষেপ লগ যাতে BTCৰ বিভিন্ন নিৰ্বাচনত BTCৰ বাহিৰৰ ক্যান্ডিডেট বিলাকে আহি আপোনাৰ অংশগ্ৰহণ কৰিব নোৱাৰে আৰু শেষত যেহেতু আপুনি কৈছিলে যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কালেক্টিভ ডিসিশন নলয় শেষত আপোনাক এই কাৰণে এটা কাম দিছো হেতু হল আপুনি প্ৰমোদ বড়োৰ লগত একেলগে দিছপুৰত যাক দিল্লীত যাক একম্পেনি কৰক যিদৰে আপুনি আগত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ লগত গৈছিল আৰু বিভিন্ন ডিসিশন লোৱাত তেওঁৰ সহযোগী হিচাপে আছিল একেদৰে আপুনি প্ৰমোদ বড়োৰ লগত থাকক আৰু দিছপুৰ আৰু দিল্লীত যিবিলাক সিদ্ধান্ত লোৱা হয় এইবিলাকত প্ৰমোদ বড়োৰ লগত থাকি আপুনি কালেক্টিভ ডিসিশন লৈ BTCৰ উন্নতি কৰক ধেৰ অ্যাসাইনমেন্টস আপোনাক দিব পাৰিলো হয় কিন্তু প্ৰায়োৰিটি হিচাপে আজি আপোনাক 10টাই দিছো এই 10টা প্ৰায়োৰিটি অ্যাসাইনমেন্ট আপুনি লৈ অতি শীঘ্ৰে হাতে কামে নামি যাক জিৰোনিয়াল লোৱাৰ আৰু সময় নাই মাত্ৰ 6 মাহ চৰকাৰ আছে এই 6 মাহ থকা চৰকাৰত আপুনি হাতে কামে লাগি এই 10টা যি প্ৰায়োৰিটি অ্যাসাইনমেন্ট দিছো সো नुनो मोनबाय मा सानो नोंथांमोना कमेन्ट्सखौ हरबानो जाबाय सो थैंक यू फॉर वाचिंग लव यू